হেল্ল' গাইজ গুড মৰ্ণিং মই জাষ্ট খোৱা পৰা উঠিছোঁ দেখিছে নহয় মই বিচনাৰ ওপৰতে আছোঁ আৰু আজি হৈছে বিশ্বকৰ্মা পূজা আৰু আপোনালোকেতো চাগে বনাই আছে ইমান সময়ত কাৰণ 9:30 বাজি গ'ল আৰু মই এতিয়া খোৱা পৰা উঠিছোঁ লাহে লাহে মই বনাম মই বনাবলৈ কিয় গাড়ী চাই ধুম চাইকেল ধুম আৰু ঘৰখিনি চেপা লেপা কৰি যিমানখিনি বস্তু আছে গোটেইখিনি উলিয়াই পেলাই আজি সেৱা কৰিব লাগিব গতিকে মই গৈ আছোঁ গাড়ী ধুবলৈ আপোনালোক মোৰ লগত থাকক আৰু দেখাই আছোঁ মই আজি দিনটো কৰিবলৈ বহুত কাম আছে প্ৰথমতেতো গা ধুব লাগিব নহয় গাড়ী ধুব লাগিব তাৰপিছত গা ধুব লাগিব লগৰখিনিৰ লগত ঘূৰিবলৈ যাব লাগিব প্ৰসাদ দিব লাগিব ছোৱালী চাব লাগিব বাপৰে বহুত কাম আছে আপোনালোকক মই দেখাই আছোঁ গা ধুই আহিছে গাড়ী ধুই হৈ গ'ল আৰু মোৰ গাড়ীটো ধুই হৈ গ'ল আৰু আছে এতিয়া ধুই আছে দাদাহঁতে তো দাদাহঁতৰ গাড়ী কেনেকৈ ধুইছে সেইটো চামগৈ আপোনালোককো দেখাম তেহেঁতে মই উঠাত দেৰি হ'ল কিন্তু সি সোনকালে উঠিলে সোনকালে উঠি পেলাই ধুলে চাম হ'লেও সি ধুইছে নাই একদম পূৰা চিকচিকীয়া হৈ গ'ল এতিয়া দাদাখন আছে সি চাগে চাফাকৈ ধুইছে মই তাৰখনেই দৌৰা মাৰিছোঁ সি তেল চেল বহাই পেলাই থৈ দিয়ে সেইটো কাৰণে ভাল আৰু গাইজ হিয়াৰ ইজ মাই চাইকেল আৰু এইবাৰ মই আহিছোঁ চাইকেল ধুবলৈ ইয়াতে মানুহ আহি গ'ল বাৰু ধুবলৈ নহয় পৰিয়াল দিবলৈ আহিছে আৰু গাইজ কাহিনী হ'ল মই মোবাইলটো হাতত লৈ পেলাই মই বিচাৰিছোঁ ভিডিঅ' বনাবলৈ মোবাইলটো ক'ত গ'ল ইয়াত চবতে চাই আছোঁ না মোবাইলটো ক'ত গ'ল ইফালে মই হাততে লৈ আছোঁ এনেকুৱাও কাৰ লগত হয় কমেণ্ট কৰক এখন হৈছে মোৰ বসন্তী আৰু বসন্তীহে আহিছে এখন আছে মোৰ চাইকেল এখনত ধুম তাৰপিছত আছে আৰু এখন চাইকেল তাৰপিছত দাদাহঁতে ধুই আছে তাৰপিছত তাত দেখাম আপোনালোকক তো গাড়ী এখন চাফা হৈ গ'ল আৰু আছে এখন চাইকেল ভাল দুখন গাড়ী হেৰিছ দাদা বাই বাই সিও গাড়ীকে গাড়ী ধুলে কালি মই ইয়াত শ্লিপ খাই ধমকে পৰি আছে আৰু প্ৰসাদ পৰি গ'ল তলত হিয়াৰ ইজ মাই থাৰ্ড চাইকেল আৰু এখন ধুম এইখনতো অৱস্থাই নিকিয়া কৰা আছে সেই ৰাম এইখন আছে থাৰ্ড চাইকেল এইখনলৈ মোৰ মনত আছে প্ৰথম যেতিয়া মই চাইছিলোঁ কাৰোবাক ছোৱালী তেতিয়া মই এইখন লৈ গৈছিলোঁ ধুই হৈ গ'ল এতিয়া মই দাদাৰ ওচৰত দেখাই আছোঁ আপুনি দাদাই কেনেকৈ ধুই আছে এয়া লোৱা কামত লাগি আছে গাইছ কিমান টাইমৰ পৰা ধুই আছোঁ মই থানত নি পেলাই ধুলোগৈ বোলে হাই বুলি কৈ দিয়া এইফালে হাই বুলি কৈ দিয়া হাই চেনেলটো ছাবস্ক্ৰাইব কৰিব ঐ লাইক কৰিব আৰু এটা কমেণ্ট দি দিব চুমা এটা খাই দিয়া ফালে এই মোবাইলটো দিয়া বোলে দুফাম পৰিবি এই ৰখা দিয়া না নাইচ ব্ৰ প্ৰসাদ খাই যোৱা গাইছ ওলাই আহিলে আমি প্ৰসাদ খাই আহি আছোঁ মই খোৱা নাই সি খাই আহি আছে সি মানে এটা হাতে তাৰ ফ্ৰী হৈ আছেতো মই এটা হাতে ময়ো খাম নতুন চিনেমা বনাই আছে কৈ দিয়া তোমালোকৰ চিনেমাখনৰ নামটো কি নামটো কি মেকআপ কোনে গৈছে বাহ আহতৰ নিশা তহঁতে দিনতে ফটো শ্বুটিং কৰিছ সাধু আৰু মেইন হিৰো কোন মানে অকল খালি ভূতে মেইন আৰু এলেগা
হ'লনে নাই কিমান হৈছেগে আৰু আছেই গাইছ ইহঁতৰ ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাব লাইক আৰু ছাবস্ক্ৰাইবাৰ কি কৰিব লাগিব পুৰা শ্বেয়াৰ কৰি দিব গাইছ আমি এতিয়া গৈ আছো জিমলৈ আমি জিমত কিয় গৈ আছো ভাই কৈ জিমত আপোনাৰ আজি বিশ্বকৰ্মা পূজা পাতিছে তাকে অকণ অৰ্ণমুঠি খাই আহোঁগৈ আৰু আপোনালোকেও চাই দিব আমি কেনেকৈ কি খাওঁ মুখ নলগাব খালি লেট্ৰিন হ'ব ব'লক তালৈকে গৈ পেলাই আপোনালোকক লগ পাই আছো তো আজি বন্ধুসকল আপোনালোকৰ মাজত আমি বিশ্বকৰ্মা পূজা উপলক্ষে আহিছোঁ জিমলৈ যাত্ৰা দি আছোঁ তো বন্ধুসকল আমাৰ জিন্তুমণি ভাই চৌপাশ চেনেল এটা আছে সকলোৱে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু 2 মিলিয়ন মান কৰি দিয়ক সোনকালে আমি যাতে তাৰ পিছত ছাৰপ্ৰাইজ চুপাৰ বাইক আমি এতিয়া উঠি আছোঁ চুপাৰ বাইকত কিমান তেল ভৰাই কিমান তেল নাখায় তো আমি জিমত পাই গ'লোঁ তো অনুগ্ৰহ কৰি চাই দিব আমি কি কৰি আছোঁ আমাৰ জিম দেখি জিমত পালোহি কিন্তু অ'ৰা ভালনে আমাৰ শৃংখলে লেকচাৰ মাৰি আছে গাইছ আজি একদম পূৰা জিম চিকচিকীয়া কৰি থৈ দিছে আৰু আপোনালোকে দেখিব পাৰিছে নাই একো দেখাই বোলে একো নাই বাৰু তেনেকুৱা গাইছ কৈ দিয়া আমি খাই আহোঁগৈ ৰাইজ আমি এতিয়া খাবলৈ গৈ আছোঁ আপোনালোকক খাওঁতে দেখাই আছোঁ এইখিনি ইয়াত প্ৰসাদ আমাৰ খোৱা নহ'লে কলখিনি কিন্তু খাব লাগিছিলে হয় দিয়ক নালাগে আহক নাখাওঁ গাইছ এতিয়া আমি খাবলৈ আহি আছোঁ হেল্ল' গাইছ কোৱা ৰাক্ষস প্ৰ' মেক্স আশীৰ্বাদ নিদিয়া নেকি চুলি পকিছে নাই পকা বে নাই পকা ক'ত দেখিছ তহঁতৰ কচোন নাই লুকুৱা বে ওলালো আৰু ন কি কয় আমি এতিয়া যাব ওলাইছোঁ ঘৰলৈ আৰু আপোনালোকক ঘৰত গৈ পেলাই দেখাই আছোঁ আমি কি কৰিম সেইটো আমাৰ মুন্না দা বাই বাই ৰখক চলো ওলাব এতিয়া মই কি আহোঁতে পষ্টটো খুলি দিছোঁ ভালে হ'ব ৰাইজ দেখিলে নহয় ভুমভাই গ'ল ল'ৰা এটা লগৰ আপুনি দেখিব তেহেঁতক সি ফেমাছ হৈ গ'ল আৰু দিয়ক এতিয়া 10-15টা ভিউজ গাইজ কাহিনী হ'ল মই জিমৰ পৰা আহি লৈ পেলাই এনেকুৱা ভাগৰ লাগিলে মই আহি পেলাই শুই দিলোঁ পেলাই মানে এতিয়া মই খোৱা উঠি লৈ পেলাই মই ভাবিছোঁ এতিয়া বাজিছে 5টা এতিয়া বাজিছে 6টা বাজিছে মই ভাবিছোঁ কি ৰাতিপুৱা হৈছে নে কি হৈছে মই ভাবিছোঁ কি ৰাতিপুৱা হৈছে মমায়ে কৈছে কি ধূপ দিব হৈছে এতিয়া আৰে বোলো ৰাতিপুৱা মানুহে কিয় ধূপ দিয়ে ইমান টাইমত সোনকালে উঠি লৈ তাৰপিছত গাইছ বাজিছে সন্ধিয়া আৰু এতিয়া গোটেই ভিডিঅ'টো এডিট কৰিবলৈ আছে মই আপোনালোকক কৈছিলোঁ সেইদিনাখন কি মই ডেইলি ভ্লগ কৰি আছোঁ আৰু আজি জিম নাই কাৰণ আজি বিশ্বকৰ্মা পূজা আছোঁ এতিয়া ভিডিঅ'টো এডিট কৰি পেলাই পোষ্ট কৰি দিম ৰাতিপুৱা মই কাইলৈ 9টা বজাত লাইভ কৰি দিম আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব গাইছ বাই